নমস্কাৰ, মই ৰিটেশ্যনলৈ তোমালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকক কুৱেশ্যন টেগৰ বিষয়ে অলপ চমুকৈ ক'বলৈ চেষ্টা কৰিছোঁ। স্কুল ইয়েৰ ফাইনেল ইয়েৰ হওক কিছুমান পৰীক্ষাত কুৱেশ্যন টেগৰ কুৱেশ্যন আহে আৰু এই কুৱেশ্যন টেগখিনি কৰিবলৈ ইমান জটিল নহয়। তোমালোকে মই শ্বৰ্টকৈ বুজাবলৈ চেষ্টা কৰিছোঁ। আশা কৰোঁ তোমালোকে সকলোৱে ভাল পাবা। চ' কুৱেশ্যন টেগনো কি, ইয়াৰ ডেফিনেশ্যন কি, মই তোমালোকক চমুকৈ ক'বলৈ চেষ্টা কৰিছোঁ। So, tag question or definition. Question tags are not a complete question in itself. They are a form of question attached with a statement. This acts as a confirmation to date of the statements. Question tags are also used in everyday life conversation in order to seek the attention of the listener. এতিয়া এই কুৱেশ্যন টেগনো কি? যেতিয়া এটা এছাৰ্টিভ বাক্যৰ লগতে তাৰ লগত সংগতি ৰাখি এটা প্ৰশ্ন জুৰি দিয়া হয় তাকে টেগ কুৱেশ্যন বোলে। ৰাম তালৈ গ'ল, এই বাক্যটোৰ লগত সংগতি ৰাখি যদি আমি এটা প্ৰশ্ন সাঙুৰি দিব পাৰোঁ ৰাম গ'ল নে বুলি, এইটো ৰাম গ'ল নে এইটো হ'ব টেগ কুৱেশ্যন। মই পিছত এক্সাম্পল দিছোঁ, তোমালোকে দেখিবা। আৰু টেগ কুৱেশ্যন কৰিবলৈ হ'লে টেন্সৰ বিষয়ে জ্ঞান থাকিব লাগিব। ৰাম ৱেন দেয়াৰ, ডিড নট হি, এইটো হৈছে ডিড নট হিটো টেগ কুৱেশ্যন। আৰু টেগ কুৱেশ্যন জানিবলৈ হ'লে আমি পজিটিভ টেগ কুৱেশ্যন আৰু নিগেটিভ টেগ কুৱেশ্যন এই দুটা ইম্পৰ্টেণ্ট। There are two types of question tag কৰিবলৈ হ'লে এই দুটা ভেৰি ইম্পৰ্টেণ্ট, পজিটিভ কুৱেশ্যন টেগ আৰু নিগেটিভ কুৱেশ্যন টেগ জানিব লাগিব। পজিটিভ কুৱেশ্যন টেগনো কি? পজিটিভ কুৱেশ্যন টেগ হৈছে টেগছ আৰ ছেড টু বি পজিটিভ ইফ ইট ইজ এটাচ্ড টু এ নিগেটিভ ষ্টেটমেণ্ট। যেতিয়া পজিটিভ কুৱেশ্যন টেগটো যেতিয়া নিগেটিভত থাকে ষ্টেটমেণ্টটো আমি পজিটিভ কৰিব লাগিব, এইটো পজিটিভ কুৱেশ্যন টেগ বুলি কোৱা হয়। আৰু যেতিয়া নিগেটিভ কুৱেশ্যন টেগ হ'ল টেগছ আৰ ছেড টু বি নিগেটিভ ইফ ইট ইজ এটাচ্ড টু বি এ পজিটিভ ষ্টেটমেণ্ট, থাকিব পজিটিভ ষ্টেটমেণ্টত আৰু কৰিব লাগিব নিগেটিভ কুৱেশ্যন টেগ। ফাৰ্ষ্টটো হৈছে পজিটিভ কুৱেশ্যন টেগৰ এক্সাম্পলটো, চি ইজ নট ৱৰ্কিং, ইজ চি, এইটো আছে নিগেটিভ কুৱেশ্যন ষ্টেটমেণ্টত আমি কৰিব লাগিব পজিটিভ কুৱেশ্যন টেগ। ইজ চি, উই আৰ ৰিডিং, এইটো আছে পজিটিভত আৰু লিখিব লাগিব আৰ্ণ টু বি নিগেটিভত। চ' তোমালোকে গম পালা। এতিয়া মই কেইটামান ৰুল মই লিখি দিয়া নাই, মই তোমালোকক কৈ দিছোঁ। পজিটিভ ষ্টেটমেণ্টত নিগেটিভ টেগ আৰু নিগেটিভ ষ্টেটমেণ্টত পজিটিভ টেগ ব্যৱহাৰ কৰা, সেইটো বুজি পালাই। পজিটিভত থাকিলে নিগেটিভ কৰিব লাগিব আৰু নিগেটিভত থাকিলে পজিটিভ কৰিব লাগিব। নিগেটিভ ষ্টেটমেণ্টৰ লগত সদায় নিগেটিভ ভাৰ্বেই নবহে, ইয়াৰ লগত নিগেটিভ ছাবজেক্ট, অবজেক্ট, কমপ্লিমেণ্ট সহ পজিটিভ ভাৰ্ব বহিব পাৰে আৰু ভাৰ্বক বিশেষভাৱে দেখুৱাব পৰা নিগেটিভ এডভাৰ্বো বহিব পাৰে। যেনেকৈ ধৰা চি চ, ন' ওৱান, হি নিউ, ডিড হি, মৰ্ণিং গ'জ ন' হুৱেৰ, নাও এ ডেইজ, ডজ ইট, দুয়োটাতে পজিটিভ দেখালে। গতিকে কেতিয়াবা এনেকৈ বহে। কেতিয়াবা কি হয়, আমি যদি ষ্টেটমেণ্টটো ছাবজেক্টটো পাৰ্চনেল প্ৰনাউন হয় তেনেহ'লে টেগ কুৱেশ্যনত সেই প্ৰনাউনটোকে ছাবজেক্ট ৰূপে ব্যৱহাৰ কৰিব লাগে। যেনেকৈ ধৰা হি ইজ ভেৰি ক্লেভাৰ, সি বৰ বুদ্ধিয়ক, ইজ নট হি, সি নহয়নে, ঠিক তেনেকৈ। আৰু যেতিয়া ইম্পেৰেটিভ বাক্যত টেগ ব্যৱহাৰ কৰোঁতে উইল ইউ বহে, এইটো ইম্পৰ্টেণ্ট। ইম্পেৰেটিভ বাক্য এটা টেগ ব্যৱহাৰ কৰোঁতে উইল ইউ লিখিব লাগিব। যেনেকৈ গিভ মি দ্য নিউজ পেপাৰ, উইল ইউ। আৰু লেটাষ্ট থকা বাক্যত টেগ ব্যৱহাৰ কৰোঁতে চেল উই বহে। তালৈ যাওঁ ব'লা, লেটাষ্ট গ' দেয়াৰ, চেল উই, ডাইৰেক্ট চেল উই বহিব। গতিকে মনত ৰাখিবা, ইম্পেৰেটিভ বাক্যত ব্যৱহাৰ কৰোঁতে উইল ইউ, লেটাষ্ট থকা বাক্যত টেগ ব্যৱহাৰ কৰোঁতে চেল উই বহে। আৰু কেতিয়াবা যদি অনলি এডভাৰ্বটোৰ ক্ষেত্ৰত পজিটিভ বা নিগেটিভ যিকোনো টেগেৰে ব্যৱহাৰ কৰিব পাৰি। দেয়াৰ ৱেৰ অনলি 10 পিপুল প্ৰেজেণ্ট, মাত্ৰ 10টা মানুহ প্ৰেজেণ্ট আছে। ৱেৰ দেয়াৰ, তেতিয়া নিগেটিভ যিকোনো টেগেৰে ব্যৱহাৰ কৰোঁ, ৱেৰ দেয়াৰ। আশা কৰোঁ তোমালোকে বুজি পাইছা। কেতিয়াবা আকৌ এভৰি ডে, এভৰি ওৱান, ন' বডি আদি যদিও ছিংগুলাৰ কিন্তু টেগৰ ক্ষেত্ৰত এইবোৰ প্লুৰেল বুলি ধৰা হয়। এভৰি বডি, এভৰি ওৱান কেনট কাম চুন, ইয়ালৈ সোনকালে এইবোৰ নাহিলে। কেন ডে, এভৰি ওৱান শ্বেয়াৰ্ড হিম, ডিড নট ডে, এইবোৰ তেনেকৈ ডেৰ দ্বাৰা বুজোৱা হয়। বুজি পাইছে চাগে তোমালোকে। আৰু কেতিয়াবা চম অফ আছৰ ক্ষেত্ৰত উই বহে। চম অফ আছ যদি কুৱেশ্যন থাকে, চম অফ আছ ৱান্টেড দ্য বুক, ডিড নট উই, তেতিয়া আমি উই ব্যৱহাৰ কৰিব লাগিব। আৰু ইউ থাকিলে ইউৱে হ'ব। আৰু কেতিয়াবা ইউজটোৰ ক্ষেত্ৰত টেগ ব্যৱহাৰ কৰোঁতে ডু বা পাষ্ট টেন্সত ডিড হয়। যেনেকৈ হি ইউজ টু বি এ গুড ফুটবল প্লেয়াৰ, হি
বিচাৰে ভাল এজন ফুটবল খেলুৱৈ হ'বলৈ তেতিয়া আমি কি লিখিব লাগিব ডু বা পাষ্ট টেন্সৰ আমি ডুৰ ঠাইত ডিড লিখিব লাগিব ডিড নট হি আশা কৰোঁ সকলোৱে বুজি পাইছা আৰু ঘৰত ট্ৰাই কৰিবা এতিয়া মই তোমালোকক এক্সাম্পলছ অফ কুৱেশ্যন টেগ কেইটামান এক্সাম্পল দিছোঁ কুৱেশ্যন টেগৰ ইউ কেম হোম য়েষ্টাৰডে এইটো আছে পজিটিভ কুৱেশ্যন টেগত আমি লিখিব লাগিব নিগেটিভ কুৱেশ্যন টেগত ডিড নট ইউ উই মাষ্ট নট বি লেট এইটো নিগেটিভত আছে আমি পজিটিভত লিখিব লাগিব মাষ্ট উই ইউ আৰ এ ষ্টুডেণ্ট এইটো আমি পজিটিভত আছে নিগেটিভত লিখিব লাগিব আৰ্ণ্ট ইউ দ্য বয়জ লুক হেপী পজিটিভত আছে নিগেটিভত হ'লে ডোণ্ট দে দ্য বয়জ গতিকে ডোণ্ট বয়জ বুলি নকয় ডোণ্ট দে সিহঁত প্লুৰেল গতিকে দে হৈছে জয়া হেজ নট গন টু স্কুল জয়া হেজ নট গন টু স্কুল নিগেটিভত আছে গতিকে পজিটিভত হ'ব হেজ চি চ' তোমালোকে বুজি পালা চাগে আৰু ঘৰত সকলোৱে ট্ৰাই কৰিবা চ' থেংক ইউ আৰু তোমালোকে মোৰ টেলিগ্ৰাম চেনেলটো জইন কৰিব পাৰিবা চ' আজিলৈ ইমানতে শেষ কৰিছোঁ আকৌ নেক্সট ভিডিঅ' লগ পোৱাৰ আশাৰে থেংক ইউ